অভিৰুচি ক্ৰীড়া দিৱসত অংশগ্ৰহণ কৰা মোৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়া বন্ধুসকল, খেলুৱৈ বন্ধুসকল আৰু অভিৰুচি ক্ৰীড়া দিৱস প্ৰথমবাৰৰ কাৰণে বৰক্ষেত্ৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা মুকালমা ক্ৰিকেট ক্লাবৰ সমূহ সদস্যক মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক্ৰীড়া দিৱস, অভিৰুচি ক্ৰীড়া দিৱস আমাৰ নলবাৰীৰ এগৰাকী সুদক্ষ সুসন্তান বীৰেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ নেতৃত্বত আজি কেইবাবছৰ ধৰি অনুষ্ঠিত কৰা হৈছে আৰু এই ক্ৰীড়া দিৱসটো অনুষ্ঠিত কৰা হৈছে আমাৰ ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী প্ৰগেশ্বৰ বৰুৱা দেৱৰ তেখেতৰ স্মৃতিৰ কাৰণে, তেখেতৰ নামটো জোৰণীয়া কৰি ৰখাৰ কাৰণে। আৰু এই অভিৰুচি ক্ৰীড়া দিৱস অসমৰ বিভিন্ন প্ৰান্তত বিয়পি পৰক। এই অভিৰুচি ক্ৰীড়া দিৱসে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সকলোৰে সমাদৰ লাভ কৰক আৰু এই ক্ৰীড়া দিৱসৰ জৰিয়তে অসমত এটা ক্ৰীড়া আন্দোলন গঢ়ি তোলক, তাৰে কামনা কৰি মই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ।